হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই আশা কৰোঁ আপোনালোকৰ খবৰ বহুত ভাল। আৰু মই আজি গৈ আছোঁ গুৱাহাটী পাণবজাৰত এনেকুৱা এটা ধুনীয়া পাৰ্ক খুলিছে, যোনটো পাৰ্ক নেকি আপোনালোকে দেখা পালে বহুত মিছ কৰিব। আৰু মই গৈ আছোঁ সেইখন পাৰ্কলৈ। তো বলক মই ভিডিঅ'টো আৰম্ভ কৰোঁ সেই পাৰ্কলৈ যোৱা, আৰু মোৰ ভিডিঅ'টো আপোনালোকে স্কিপ কৰিলে একো বুজি নাপাব, আৰু এই পাৰ্কটো আপোনালোকক পূৰা কমপ্লিটলি দেখুৱাম। সেই পাৰ্কটো চাবলৈ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, স্কিপ নকৰাকৈ চাই থাকোঁ। তো বলক মই গৈ থাকোঁ পাৰ্ক। মই মানে এতিয়া আহি পালোঁ জালুকবাৰী। এখন জালুকবাৰী হয়, জালুকবাৰী অভাৰব্ৰিজৰ তলত হয় মই, আৰু এখন ৰাস্তা দি মই গৈ থাকিম সেইখন পাৰ্কলৈ। আপোনালোকে মোৰ যদি মিছ কৰি আছে পাৰ্কটো চাবলৈ, আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে ধুনীয়াকৈ চাব পাৰে। আৰু চাই কিনে আপোনালোকে মোক কমেণ্ট কৰি কিনে জনাব পাৰ্কটো কেনে আছিল আৰু কেনে লাগিছে, আৰু পাৰ্কত সকলোতকৈ ডাঙৰ বস্তু কোনটো ভাল লাগিছে আপোনালোকে মোক জনাবলৈ নাপাহৰিব। এখন কোনখন নদী আপোনালোকে গম পাইছেনে? আৰু এখন কোনখন ব্ৰিজ আপোনালোকে গম পাইছেনে? এখন আমাৰ উত্তৰ গুৱাহাটী যে ব্ৰিজ বনাই আছে, এখন ব্ৰিজৰ কাষতে এখন অভাৰ ব্ৰিজ বনাইছে, আৰু এখন হ'ল মানে নদীখন হ'ল এই অভাৰ ব্ৰিজত যে আমাৰ সেনাবাহিনীৰ চিলাৰাইদেউ যে আছিল পানীৰ ওপৰত থিয় হৈ আছে, এতিয়াও আছে, সেইখিনি জেগাত মই আছোঁ এতিয়া। মই যে আপোনালোকক কৈ আছিলোঁ সেনাবাহিনী চিলাৰাইদেউৰ লগত আৰু কেইজনমান মানুহ আছে। এইটো চাক পানীৰ মাজত দেখা পাইছে আপোনালোকৰ সন্মুখত থিয় হৈ আছে যে এইখন জেগাত মই ফাইনেলি আছোঁ। আৰু এইখন অভাৰ ব্ৰিজ বনাইছে, ৰাস্তা বেলেগ ফালেদি দিছে। তো বলক মই গৈ থাকোঁ এতিয়া পাণবজাৰলৈ। এখন কোনখন জেগা আপোনালোকে চিনি পাইছেনে? এখন জাহাজ ঘাট। এতিয়া জাহাজ চলাচল বন্ধ হৈ আছে, এতিয়া মানে নদীত বহুত পানী হৈছে, তাৰ কাৰণে জাহাজ চলাচল বন্ধ। আৰু এতিয়া আহি কিনে মই ট্ৰাফিক জামত ফাঁচি গ'লোঁ, আৰু বেছি টাইম নালাগে চাগে মই ফাইনেলি পাই যাম সেইখন পাৰ্ক। তো দোস্ত, মই ফাইনেলি আহি পাই গ'লোঁ যিখন পাৰ্কৰ কথা আপোনালোকক কৈ আছিলোঁ ইমান টাইম, সেই পাৰ্কখন আহি পাই গ'লোঁ মই ফাইনেলি। এখন পাৰ্কৰ গেট হয়, এতিয়া চিকিউৰিটি আছে। তো বলক আমি এতিয়া ভিতৰলৈ যাওঁ, যাই কিনে পাৰ্কৰ ক'ত কি কেনেকুৱা আৰু ভাল ভাল বস্তু আছে আপোনালোকক পূৰা দেখুৱাবলৈ মই পূৰা চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তো মই ফাইনেলি গেটৰ ভিতৰত সোমালোঁ, আৰু এইটো গেটৰ ভিতৰত সোমোৱাৰ পিছত এইখন ৰাস্তা আৰু এইখন বাউণ্ডাৰী বাঁহেদি বনাইছে, বহুত ধুনীয়া লাগিছে বাউণ্ডাৰীখন। আৰু বলক আগত কি আছে ভালদৰে চাই লওঁ। আৰু এইখিনি চাওক, এইখিনি কিমান ধুনীয়া এখন এটা ফৰৱাৰ্ড প্লেচ হয়, আপোনালোকৰ কোনো টেনশ্যন নাই। এতিয়া মানে আহিলে আপোনালোকে যদি আহিব খুজিছে বিন্দাছ আহিব পাৰে। আৰু আগতো এনেকুৱা ধুনীয়া ধুনীয়া জেগা আছে, যোনটো জেগা মই আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ। বলক আগলৈকে গৈ থাকোঁ, আৰু মোৰ ভিডিঅ'টো স্কিপ কৰিলে আপোনালোকে একো বুজি নাপাব আৰু একো ভালদৰে দেখাও নাপাব। তো বলক মই আগলৈকে যাই থাকোঁ, মোৰ ভিডিঅ'টো আপোনালোকে ভালদৰে চাই থাকক।
আচলতে মই এটা বস্তু বুজি নাপালোঁ, এইটো ছাইডত কি আছে যে চব মানুহবোৰে এইটো ছাইডতে গৈ আছে। তো বলক ময়ো গৈ থাকোঁ এইটো ছাইডতে। আচলতে তাতে কি আছে আপোনালোকক দেখুৱাম আৰু আপোনালোকে পূৰা চাই থাকক আৰু মই আপোনালোকক পূৰা দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। তো বলক আগলৈকে গৈ থাকোঁ। সকলোতকৈ এইখিনি মোৰ বাউণ্ডাৰীটো বহুত ভাল লাগিছে। বাউণ্ডাৰীটো ভাইহঁতে কি ধুনীয়াকৈ বনাইছে। আৰু ইফালে কিয় গৈ আছে? মানে ইফালে টয়লেট চলে আছে চাগে। আৰু ইফালে চাওক মানুহবোৰ এইটো ৰাস্তাতে গৈ আছে, এইটোৰ ইফালে মানুহে নাই। তো বলক মানুহবোৰ গৈ আছে ক'ত? আচলতে ইমান ডাঙৰ এখন পাৰ্ক, নতুন পাৰ্ক বনাইছে, এটা আহি কিনে মই মানুহ পোৱা নাই। কিহৰ কাৰণে পোৱা নাই নাজানো। তো বলক মই আপোনালোকক আগলৈকে আৰু দেখুৱাই আছোঁ। আগলৈকে আচলতে কি আছে যে মানুহবোৰ এইখিনিত এটা মানুহ নাই, চব সেইটো ছাইডতে গৈ আছে। তো বলক মই এইটো ছাইডতো ভালদৰে চাই লওঁ আৰু আপোনালোকক ভালদৰে দেখুৱাই আছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো ভালদৰে চাই থাকক। চাওক কিমান ধুনীয়া ফেচিলিটি বনাইছে, কিমান ধুনীয়া এটা প্লেচ হয় এইখন, নতুন পাৰ্ক হয় আৰু কিমান ধুনীয়া বনাইছে। আৰু ফেমিলি একদম পূৰা ফেমিলি এতিয়া আহিব পাৰে, ন টেনশ্যন। এতিয়া চব জেগাৰ মানুহ আহি কিনে এতিয়া মানে ঘূৰি আছে। আগলৈকে দেখা পাইছোঁ বহুত মানুহ চাগে। ৱাও কিমান ধুনীয়া লাগিছে। মাই গড, এইটো কি? ইয়াতে মানুহ চব ভৰ্তি হৈ আছে, তাতে মানুহ ক'ত থাকিব কওকচোন আপোনালোকে? এইটো ছাইডতে চব মানুহ ভৰ্তি হৈ আছে আৰু এইটো নদীৰ কিনাৰত, এতিয়াতো ভাল লাগিবই। আৰু নদীৰ মানে মিঠা মিঠা বতাহ বৈ আছে, বতাহটো আহি গাত লাগি আছে, তাৰ কাৰণে সকলোৰে ভাল লাগি আছে। আৰু চাগে পূৰা চেল্ফি, পূৰা ফটো এতিয়া উঠাই আছে এওঁলোকে। তো বলক আৰু আগলৈ যাওঁ। এতিয়া চাওক চব মানুহ ভৰ্তি হৈ আছে। এতিয়া মানুহ তাতে আমি ক'ত পাম? আচলতে এতে মানুহ চব ভৰ্তি হৈছে। তো বলক আগলৈকে আৰু চাই লওঁ। আৰু অল ৰাউণ্ডত মাই গড, এইটো চাওক না, এইটো আৰু কি আমাজিং বনাইছে, এটা আৰু বেছি ভাল লাগিছে। তো চাই লওক ভালদৰে আপোনালোকক পূৰা দেখুৱাই আছোঁ, আপোনালোকে ভালদৰে চাই লওক। এইটো ছাইডত চাই লওক। গড। তো বলক ওপৰলৈ এইখিনিত এটা মই শুনা পাইছোঁ, এইখিনি ছোৱালীটোৰ কি হৈছে? পগলা হৈছে চাগে, নে ভিডিঅ' বনাই আছে, গম নাপালোঁ একো। তো বলক এইফালে এটা পুখুৰী আছে, আপোনালোকক পুখুৰীটো দেখুৱাম। আপোনালোকে পুখুৰীটো ভালদৰে চাব। আৰু পুখুৰীত বহুত ডাঙৰ ডাঙৰ মাছ আছে বুলি মই শুনা পাইছিলোঁ। এইটো মোৰ আগত আপোনালোকে পুখুৰীটো দেখা পাইছে, এখন পুখুৰী হয়। এখন পুখুৰীত বহুত ডাঙৰ ডাঙৰ মাছ আছে বুলি মই শুনা পাইছিলোঁ। এইটো মানে ৰাইট চাইডে এইটো ৰাস্তা হয়, গেট হয়, এইটো গেটটো খোলা নাই। আৰু এইটো চাইড আৰু এটা পাৰ্ক আছে, দুটা পাৰ্ক একেলগত, কিন্তু এইটো নতুন খুলিছে। সেইখন পাৰ্ক আজি বন্ধ আছে, কিহৰ কাৰণে নাজানো। বাট এইটো পুখুৰী হয়। এইটো পুখুৰীটো চাই লওক, পুখুৰীটো বহুত মজাৰ পুখুৰী। তো ভালদৰে চাই লওক আপোনালোকে। আৰু আপোনালোকে চাই কিনে মোক জনাব মই দেখুওৱা জেগাটো কেনে লাগিছে আৰু এইখন পাৰ্ক আপোনালোকৰ কেনে লাগিছে। আৰু আপোনালোকে কমেণ্ট কৰি কিনে মোক জনাবলৈ নিশ্চয় নাপাহৰিব। তাৰ বলক আগলৈকে আৰু দেখুৱাই আছোঁ। এতে কোনো ধৰণৰ মানুহ ফাও ফেট নচলে, চব মানুহ এতিয়া আহিব পাৰে, কোনো টেনশ্যন নাই। পাৰ্ক এটা ফেমিলি পাৰ্ক হয়, কোনো ধৰণৰ চিন্তা নাই, এতিয়া মানে চব আহিব পাৰে। আৰু এতিয়া আপোনালোকে ভিতৰত সোমাওঁতে এজনৰ 50 টকা ল'ব। 50 টকা লৈ আপোনালোকে ভিতৰত সোমাব পাৰিব গেটেদি। সোমোৱাৰ পিছত আপোনালোকে য'ত ঘূৰিব পাৰে, যি কৰিব পাৰে আপুনি কৰি থাকক, যেনেকৈ ঘূৰিব বিচাৰিছে। আপোনালোকে যি কৰিব পাৰে বুলি কৈছোঁ যে আপোনালোকে আকৌ নেগেটিভ নাভাবিব, মই পজিটিভত কৈছোঁ। আৰু ল'ৰা ছোৱালী লৈ আহি ইয়াতে এৰি দিলে কোনো ধৰণৰ টেনশ্যন নাই, অকল চালে হ'ল পুখুৰীত গৈছে নেকি আপোনাৰ ল'ৰা বা ছোৱালী। আৰু নদীৰ পাৰত গ'লে অকণমান সাৱধান। নদীৰ পাৰত গ'লে যদি পিছলি পৰি যায়, পিছলি পৰি গ'লে কিন্তু তাতে একদম সাৱধান আপোনালোকে থাকিব লাগিব। তাতে যদি পৰে আৰু এইটো মই আপোনালোকক কি ক'ম। তো মোৰ ভিডিঅ'টো কেনে লাগিছে মোক কমেণ্ট কৰি কিনে জনাব। আৰু মই কেনেকুৱা জেগা দেখুৱাইছোঁ মোক কমেণ্ট কৰি জনাব। আৰু এনেকুৱা জেগা চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।